हेलो एवरीवन वेलकम बैक टू अगेन दिस इज एके आसामिज किचन प्रत्येक दिनार दरे आज এটা নতুন ভিডিও নতুন এটা ৰেচিপি নতুন এটা টপিকৰ ওপৰত মই লৈ আহিছো ৰাজুৱে আৰু আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল একে আসামিজ কিচনত আজি ৰেচিপিটো হ'ল চানা মছলা মই কেনেকুৱা বনাই আছো মোৰ ষ্টাইলত আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকিব কন্টিনিউ স্কিপ নকৰিব ভিডিওটো ভালকৈ চালেহে গম পাব কেনেকুৱা কি মই মটেৰিয়েলখিনি এড কৰিছো ৰেচিপিটোত আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক সো গাইজ এয়া দেখিছে আপোনালোকে চানা হয় এইবিলাক আৰু এই চানাখিনি মই 4 ঘণ্টা আগতে পানীত তিয়াই ৰাখিছিলোঁ তাৰপিছত মই এইখিনি বইল কৰিছোঁ বইল 15 মিনিটমান বইল কৰিছোঁ বইল কৰাৰ সময়ত নিমখখিনি দিছোঁ আৰু বাকিখিনি এয়া মছলাবিলাক আছে পিঁয়াজ আছে আদা নহৰু পেষ্ট এটা জলকীয়া সব ডাঙৰ ডাঙৰ টুকুৰা কাটিছোঁ মই আৰু বিলাহী ধনিয়া পাত আৰু মছলা মই এইটো চলে মছলা ইউজ কৰিম আৰু এইটো হ'ল গৰম মছলা মিক্স কালা মছলা গৰম মছলা হয় গোটেইখিনি মিক্স আছে আৰু হালধি আৰু ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ জলকীয়া পাউডাৰটো নিদিওঁ মই बस बाकी इमानखिनि आছিলে मसला और এতিয়া नेक्स्ट प्रोसेसটো দেখুৱাই আছো আপোনালোকক চাই থাকিব আপোনালোকে কন্টিনিউ স্কিপ নকৰিব সো গাইস আপোনালোকে ভিডিওবোৰ মোৰ দেখি আছে আৰু মই নরমালি ভিডিওবিলাক বনাও যাতে আপোনালোকে ঘৰতে ট্ৰাই কৰিব পাৰে সেইকাৰণে মই নরমালি ভিডিওবিলাক বনাই থাকো আপোনালোকৰ কাৰণে আপোনালোকে হেল্প সহায় সাপোৰ্ট কৰিব মোক আৰু ৰেচিপিটো চাই থাকক আপোনালোকে আৰু কেনেকুৱা কি আছে স্কিপ চাব এতিয়া বহাই দিলোঁ পেনখন আৰু পেনখনত এতিয়া মই তেল ঢালিম গৰম হৈ গ'ল তেল ঢালি দিলোঁ পেনখন গৰম হৈ গ'ল এতিয়া পিঁয়াজ আৰু জলকীয়া আৰু আদা নহৰু পেষ্টটো গোটেইখিনি একেলগে ফ্ৰাই কৰিম 5-6 মিনিট এনেকুৱা ফ্ৰাই কৰিম একদম ব্ৰাউন কালাৰ হোৱাৰ পিছত বাকি মছলাখিনি এড কৰিম 5-6 মিনিট এনেকুৱা ফ্ৰাই হ'বলৈ দিম এতিয়া হৈ গ'ল 5 মিনিট এয়া চাওক আপোনালোকে ফ্ৰাই হৈ আছে আৰু অলপ ফ্ৰাই কৰিম অলপ ব্ৰাউন দেখিছে আপোনালোকে সো গাইস এতিয়া মই মছলাখিনি এড কৰিম এটো হ'ল গৰম মছলা এটো এড কৰি দিলোঁ এটো হ'ল চলে মছলা অৰ্থাৎ চানা মছলা এটো দিলোঁ আৰু হালধি আধা চামুচ আৰু ধনিয়া পাউডাৰ এটা চামুচ আৰু জলকীয়া পাউডাৰটো মই নিদিওঁ কিয় মানে কেঁচা জলকীয়া দিছোঁ যে সেইকাৰণে জলকীয়া পাউডাৰটো মই নিদিওঁ নহলে বেছি স্পাইসি জ্বলাটো হৈ যাব সেইকাৰণে মই দিয়া নাই আৰু কালাৰটো আছে মানে মছলা চলে মছলা আৰু গৰম মছলা দিছোঁ কালাৰটো হৈ যাব আৰু বিলাহী আছে যে কালাৰটো হৈ যাব আৰু এতিয়া মছলাখিনি অলপ ফ্ৰাই কৰিম দুই মিনিট ফ্ৰাই কৰিম এনেকুৱা আৰু এতিয়া চানাখিনি দেখিছে যে আপোনালোকে যেতিয়া আপোনালোকে বইল কৰিব চানা তেতিয়া আপোনালোকে কি কৰিব বইল যেতিয়া কৰিব তেতিয়া আপোনালোকে নিমখ এড কৰি দিব এতিয়া মই বিলাহীখিনি এড কৰিম বিলাহী মই দুটা দিছোঁ মিডিয়াম সাইজ বেছি দিয়া নাই বেছি দিলে আকৌ টেঙাটো হৈ যাব বেছি দিয়া নাই আৰু এতিয়া মিক্স কৰি আছো 5-6 মিনিট এনেকুৱা ফ্ৰাই কৰিম বিলাহীখিনি আৰু
থাকি গ'ল নিমখ এটা চামুচ দিলোঁ এতিয়া মই বিলাহী আৰু মছলাখিনি 5-6 মিনিট ফ্ৰাই কৰি ললোঁ আৰু লগতে এতিয়া মই বইল কৰা চানাখিনি এড কৰি দিম আৰু এতিয়া মিক্স কৰি দিম মছলাৰ লগত ওৱাও কালাৰটো কিমান ধুনীয়া আহিছে চাওক ৰাইজ মই জলকীয়া পাউডাৰটো দিয়া নাই কেনেকুৱা কালাৰটো আহিছে জলকীয়া পাউডাৰটো দিলে আৰু বেছি কালাৰ হ'লহেঁতেন তথাপিও কালাৰটো বহুত বেছি হৈছে চাওক আপোনালোকে স্পাইচি বহুত হৈ গ'ল এতিয়া মই অলপ পানী এড কৰিম মানে এইখিনি অলপ মানে মছলাখিনি সিজি যাব বেছি নিদিওঁ সো ৰাইজ এতিয়া 5-6 মিনিট হৈ গ'ল ফ্ৰাই পানী দি আকৌ লাৰি দিম চামুচেৰে চাওক বিলাহী মছলা গোটেইখিনি একদম মিহি হৈ গ'ল গ্ৰেভি হৈ গ'ল আৰু এতিয়া অলপ সময় ফ্ৰাই কৰিম আৰু চাওক ফাইনেলি ৰেডি আমাৰ আৰু এতিয়া মই লাষ্টত ধনিয়াখিনি থাকি গ'ল আমাৰ ধনিয়াখিনি এড কৰি দিম ওৱাও গোটেইখিনি ধনিয়া দিলোঁ আৰু এতিয়া অলপ চামুচেৰে মিক্স কৰি দিম চাওক আৰু এতিয়া মই গাৰ্নিচিং কৰিম ওপৰৰ ডিজাইনটো দিম টপিংটো এই চাওক বিলাহী সো গোটেইখিনি বিলাহী লগাই দিলোঁ আৰু এয়া পিঁয়াজ এনেকুৱা স্লাইচ কাটিছোঁ মই এয়া চাওক পিঁয়াজ ওপৰত দিলোঁ আৰু এতিয়া কেঁচা জলকীয়া এনেকুৱাকৈ বহাই দিলোঁ এটা এটা ওৱাও সো গাইজ ফাইনেলি ৰেডি আমাৰ চানা মছলা আৰু কেনেকুৱা লাগিছে চাওক আপোনালোকে বনাই দিলোঁ মই ৰাইজ যেতিয়া খাম মই চাওক ডিজাইনটো দিছোঁ কেনেকুৱা মই চাওক আপোনালোকে সো ৰাইজ বনাই দিলোঁ মই চানা মছলা আৰু এতিয়া মই ট্ৰাই কৰিম আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে ৰেচিপিটো মই ট্ৰাই কৰি আছোঁ যেহেতু মই বনাইছোঁ মই আগতে ট্ৰাই কৰিম বহুত টেষ্টি হৈছে আপোনালোকে বনাই খাব সেম টু সেম ৰেচিপি ট্ৰাই কৰিব আৰু পিছত জনাব মোক আপোনালোকে বনোৱাৰ পিছত সো ৰাইজ আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো চাই বহুত ভাল লাগিছে আৰু আপোনালোকে মোক সাপোৰ্ট কৰিব সহায় কৰিব আৰু আগলৈ এনেকুৱা ৰেচিপি মই নতুন নতুন ৰেচিপি লৈ আহিম সদায় আপোনালোকৰ বাবে আৰু আপোনালোকৰ মাতো সাপোৰ্ট আশীৰ্বাদ লাগে মোক সদায় আৰু নেক্সট কিহৰ ওপৰত আপোনালোকৰ ৰেচিপি লাগে মোক কমেণ্টত জনাব আৰু এই চেনেলটো যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে একে আছামিজ কিচেন ফলো কৰি দিব আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে একে আছামিজ কিচেন সেম নাম আছে আপোনালোকে সাবস্ক্ৰাইব লাইক শেয়াৰ যি পাৰে কৰি দিব আৰু আজিলৈ ইমানে আছিলে নেক্সট আৰু এটা ৰেচিপিত লগ পাম অতি সোনকালে বাই